আঁচনিৰ নামত আপোনাৰ পৰা ঘোষ বিচাৰিছে নেকি? ঘোষ বিচাৰিলে কৰক অভিযোগ। মুকলি কৰা হ'ল 6টাকৈ বিশেষ ফোন নম্বৰ। অৰুণোদয় আঁচনিৰ নামত ঘোষ বিচাৰিছে নেকি? আহি গ'ল বিপদৰ বন্ধু। মুকলি হ'ল 6টাকৈ বিশেষ ফোন নম্বৰ। 1 টকাও ঘোষ ল'লে যাব লাগিব জেলত। অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘোষ বিচাৰিলে দিয়ক অভিযোগ। মুকলি কৰা হ'ল 6টা বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি? লগে লগে দিয়ক অভিযোগ। এটকাও ঘোষ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হ'ল 6টা বিশেষ নম্বৰ। নম্বৰকেইটা হৈছে 6026903418, লগতে 6026903483। আন এটা নম্বৰ হৈছে 6026903481, 6026901243 নম্বৰতো হোৱাটছআপ যোগে দিয়ক অভিযোগ। ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034533767 নম্বৰ আৰু 0361246229 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আপুনি মেইলো কৰিব পাৰে complaints.vsc@gmail.com-ত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব পাৰে ভয়ংকৰ বিপদত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চকুৰে মনিব নোৱাৰালৈকে ওলাই লাখ লাখ আহিল মুছলমান। ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৰ। কঁপি উঠিল সমগ্ৰ ৰাজ্য। চকুৰে মনিব নোৱাৰালৈকে ওলাই আহিল লাখ লাখ মুছলমান। ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৰ। মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য। আমচুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। উচ্ছেদক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰিব জংগী আন্দোলন। আমি অসমীয়া সংস্কৃতি ধৰি ৰখা অসমীয়া। প্ৰতিটো উচ্ছেদ মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিবই লাগিব। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক। আমি ভূমিহীন মানুহ, আমাক ভূমি লাগিবই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াওক। লগে লগে আপোনাৰ ৰাস্তা কৰা হ'ব মেৰামতি। অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত। আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াওক। লগে লগে মেৰামতি হ'ব ৰাস্তা। অসমৰ কোনো ৰাস্তাত নাথাকিব কোনো গাঁত। হাতত মোবাইল ফোনটো থাকিলেই হ'ল, দিব পাৰিব অভিযোগ। আপোনাৰ গাঁৱৰ বা চহৰৰ ৰাস্তাত গাঁত দেখিলে ফটো তোলক আৰু পঠিয়াই দিয়ক চৰকাৰলৈ। ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত থাকিব নোৱাৰিব। ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব ৰাস্তাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী মুক্ত অসম কেৱল মুছলমানে বিচাৰে। 10 বছৰৰ পিছত অসমীয়া জাতি মিয়াই ধৰি ৰাখিব। লাখ লাখ মুছলমানক লগত লৈ আমচুৰ মহাগৰ্জন। বাংলাদেশী মুক্ত অসম কেৱল মুছলমানে বিচাৰে। 10 বছৰৰ পিছত অসমীয়া জাতি মিয়াই ধৰি ৰাখিব। কোনো মুছলমানক বাংলাদেশী মুছলমানৰ পক্ষ ল'বলৈ কোৱা নাই। মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ঐক্যতা ভংগ কৰিব বিচাৰিছে। মুছলমানে কোনো বাংলাদেশীৰ পক্ষ নলয়। আমাৰ নিজৰ থাকিবলৈ ঠাই নাই, বিদেশীক কিয় ঠাই দিম? বাংলাদেশী মুক্ত অসমক অন্তৰৰ পৰা কেৱল মুছলমানে বিচাৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আমচুৰ প্ৰতিবাদৰ ফলত ধমকি নৰে উচ্ছেদ। উচ্ছেদ হ'বই। প্ৰতিবাদ কৰিলে 2টা বেছিকৈহে হ'ব উচ্ছেদ। এই মুহূৰ্তে পইচা আন এটা বিগ ব্ৰেকিং নিউজ। আমচুৰ প্ৰতিবাদৰ ফলত ধমকি নৰে উচ্ছেদ। আমচুৰ মিটিঙত মানুহ হ'লেও প্ৰভাৱ নপৰে চৰকাৰৰ উচ্ছেদত। প্ৰতিবাদ কৰিলে 2টা বেছিকৈহে হ'ব উচ্ছেদ। আমি যিটো কৰিম বুলি কৈছোঁ সেয়া নিশ্চয় হ'ব। আমচুৱে হুলস্থুল কৰিলে বেছিকৈহে হ'ব উচ্ছেদ। সংখ্যালঘু অধ্যুষিত এলেকাত হোৱা নাই উচ্ছেদ। মিয়া মুছলমানৰ ওপৰতহে হৈছে উচ্ছেদ। বনাঞ্চল যিসকলে বেদখল কৰিছিল সেইসকলৰ ওপৰতহে হৈছে উচ্ছেদ। যদি বড়ো মিচিং আছে তেওঁলোকে পট্টা পোৱাৰ যোগ্য। বনাঞ্চলত অজনজাতীয় লোক কিদৰে সোমাব পাৰিছে? মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ। চৰত উচ্ছেদ কৰাও নাই। চৰৰ ভূমিত যোৱা নাই বড়ো, ৰাভা, মিচিং, অসমীয়া লোক। ৰাজ্যৰ 50% ভূমি মিয়াসকলৰ বাবেই আছে। তেওঁলোক চৰৰ পৰা কিয় আহিব বিচাৰে অসমীয়া এলেকালৈ? এনেকৈ হ'লে অসমীয়া মানুহ ক'ত থাকিব?
আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ